কৰিব নোৱাৰা কাম কৰি দেখুৱালে ধুবুৰী জিলা গৃহৰক্ষী কল্যাণ সন্থাৰ সভাপতি আব্দুল কৰিম শেখে। ধুবুৰী জিলা হালকুচা আৰক্ষী চকী এলেকাত চোৰাং গৰু সৰবৰাহক লৈ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। গৃহৰক্ষী কল্যাণ সন্থাৰ সভাপতি আব্দুল কৰিম শেখে অভিযোগ কৰা মতে বৰষুণৰ মাজত ৰাস্তাৰ কাষত থিয় হৈ থকা অৱস্থাত অতি গতিবেগেৰে অহা গৰুভৰ্তি বাহনৰ বাবে তেওঁৰ কাপোৰ কানি বেয়া হৈ যায়। ইয়াৰ পিছতে তেওঁ ঘটনাৰ বিষয়ে হালকুচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰে। অভিযোগ অনুসৰি মাত্ৰ 5 মিনিট পিছতে পুনৰ এখন গৰুভৰ্তি বাহন তেওঁৰ ফালে অহাত কোনোমতে প্ৰাণ ৰক্ষা কৰি চিঞৰ বাখৰ কৰে। ফলত টিলাপাৰা বজাৰৰ সজাগ ৰাইজে বাহনখন আৱৰি ধৰি আটক কৰে। পিছত স্থানীয় ৰাইজে চোৰাং গৰুভৰ্তি বাহনখন হালকুচা আৰক্ষীৰ হাতত গতাই দিয়ে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনা তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। আজি 14 জুন, আজি ৰাতিপুৱা 9 বজাত আমি জেবেশ এমেলদাৰ ঘৰত ফটকিবাৰী দেখা কৰিম। আমি ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰা সম জিলাৰ গৃহৰক্ষী ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সভাপতি হয়। বৰষুণ অহাৰ কাৰণে মই বাইক লৈ যাব পৰা নাই। মই টিলাপাৰা বাছ ষ্টেণ্ডত থিয় হৈ আছোঁ। দুটা গৰু ভৰ্তি 4চকীয়া বাহন এটা স্পীডত গুচি গৈছে। নেক্সট এটা গাড়ী যেতিয়া আহিছে তেতিয়া মোৰ ওপৰত উঠাই দিছিল। এই মোৰ হালত চাওক। সৰ্বশেষত মই চিঞৰ বাখৰ কৰা টিলাপাৰা ৰাইজৰ সহায় সহযোগিতাত আমি 5টা গৰুসহ এটা 4চকা গাড়ী আৰু এজন চোৰক আমি আবদ্ধ কৰিব পাৰিছোঁ। আবদ্ধ কৰি মই নিজেই শালকোচাৰ নায়ক হবিবৰ ৰহমান দাদাক ফোন কৰাৰ পিছত অতি সোনকালে ইহঁতে আমাৰ ঘটনাস্থলীত উপস্থিত হৈ আসামীজন গৰু আৰু গাড়ী লৈ থানাত মই নিজে লগত থাকি ৰাইজৰ সহায় সহযোগিতাত আমি থানাত পঞ্চাই দিলোঁ। সেয়ে মই ধুবুৰী জিলা আৰক্ষী অধীক্ষক, বিলাসীপাৰা সম জিলা আৰক্ষী অধীক্ষক, বিলাসীপাৰা প্ৰশাসন বিভাগক মই অনুৰোধ জনাওঁ টিলাপাৰাত গৰু চোৰৰ